নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ' এটা আপোনালোকলৈ দিছোঁ, মোৰ ফুলৰ বাগিচাখনৰ ভিডিঅ'। তাকে আপোনালোকক বোলো দেখুৱাওঁ মইনো কেনেকৈ ৰাখিছোঁ মোৰ ফুলৰ বাগিচাখন। এইফালে এয়া এনেকৈ ৰাখি দিছোঁ। মই ফুল বৰ ভাল পাওঁ, সেয়ে য'তে ত'তে গজা মাৰি থৈ দিওঁ। এনেকৈ ফুল ফুলি থাকে, ভাল লাগে। এইফালে বাৰান্দা হয়, ইয়াতে এনেকৈ বাৰান্দাত এনেকৈ ৰাখিছোঁ ফুল। এইফালে এখন কাঠৰে বনোৱা ষ্টেণ্ড আছিলে, তাতে মই বাৰান্দাত এনেকৈ ৰাখি দিছোঁ কুশ্বন দি পেলাই। আপোনালোকে চাব, এই কুশ্বনকেইটা মই নিজে বনোৱা হয়, নিজে চিলাই কৰি পেলাই বনাইছিলোঁ। ভাল লাগে যেতিয়া নিজে বনোৱা বস্তু ঘৰখন সজাব পাৰি, তেতিয়া মনটো বহুতেই ভাল লাগে। এইফালে ৰাখিছোঁ এডাল লাকি বেম্বো। এয়া এইফালে এয়া ৰাখি দিছোঁ ফুল বাৰান্দাত। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন মোৰ ফুলবিলাক। যেতিয়া ফুলবিলাক সতেজ হৈ থাকে তেতিয়া মনটো বহুত ভাল লাগে। এনেকৈ ইয়াত এইফালে আকৌ ফুল ফুলি আছে। এয়া কি ধুনীয়াকৈ ফুল ফুলিছে। এইফালে তুলসী, এয়া যদিহে মোৰ ফুলৰ বাগিচাখন আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই দেখুৱাম মোৰ ড্ৰয়িং ৰুমটো। লাইটটো জ্বলাই লৈছোঁ। এইফালে মই ৰাখিছোঁ এটা সোফা, এইটো এনেকৈ ৰাখিছোঁ। এইফালে ৰাখিছোঁ মই বনোৱা এটা জাপি। এইটো এখন ফেনত বনাইছিলোঁ জাপিটো। তাৰপাছত এইফালে ৰাখিছোঁ এডাল টিভিৰ ষ্টেণ্ড আছিলে, তাতে মই এতিয়া পুতলা কেইটামান ইয়াতে এনেকৈ ৰাখি দিছোঁ। এইফালে আছে এটা গাড়ীৰ চকা, গৰু গাড়ী হয়, গৰু গাড়ীৰ চকা। এইটো মই ড্ৰয়িং ৰুমত এনেকৈ সজাই থৈছোঁ। এতিয়া যিহেতু গৰু গাড়ী নোহোৱা হৈছে, মই ড্ৰয়িং ৰুমত ইয়াৰ স্থান দিছোঁ। যিটো গৰু গাড়ীত জাপি দেখিছে, সেইটো ময়ে বনোৱা হয়, এখন ফেনত বনাইছিলোঁ। এইফালে এডাল ষ্টেণ্ড দেখিছেনে, সেইডাল ময়ে বনোৱা হয়। নাৰিকলৰ কুৰুকা দি পেলাই এনেকৈ বনাই ইয়াত ৰাখি দিছোঁ। ভাল লাগে নিজে বনাই মেলি আৰু ঘৰখন সজাব পাৰিলে মনটো বহুত ভাল লাগে। মোৰ ভাল লাগে, আপোনালোকৰ কেনে লাগে মোক এটা কমেণ্ট কৰিব। যদি ভুল হয় কিবা, তেতিয়া আপোনালোকে ক'ব, মই শুধৰাবলৈ চেষ্টা কৰিম আৰু আগবাঢ়ি যোৱাত মোৰ সহায় হ'ব। এইফালে মই ইয়াত এখন চেণ্টাৰ টেবুল ৰাখিছোঁ। এই চেণ্টাৰ টেবুলখন মই বনোৱা। স্কুটাৰৰ চকাত এনেকৈ ৰছী পকাই পকাই মই বনাইছিলোঁ।
এই ভিডিঅ'টো মই বনোৱা ভিডিঅ'টো মই দিছিলোঁ, আপোনালোকে চাব পাৰিব। নাৰিকলৰ মুহাত এনেকৈ বনাই পেলাই ইয়াতে ৰাখি দিছোঁ। ভাল লাগিছেনে বাৰু? মোৰ কিন্তু বৰ ভাল লাগে। তাৰপাছত এইফালে এনেকৈ এডাল ফুলদানি ৰাখিছোঁ। ইয়াতে মই লাকি বেম্বো দিছোঁ। এইটো এটা জাৰ আছিলে, সেই জাৰটো মই ব্যৱহাৰ কৰিব নোৱাৰা হ'লোঁ, সেয়ে মই ফুলদানি সজাই পেলাই ইয়াতে ৰাখি দিছোঁ। এইটো এনেকৈ এইফালে এটা পুতলা ৰাখিছোঁ। এইটো এটা চচৰ বটল, ইয়াতো এডাল লাকি বেম্বো ৰাখিছোঁ। এইটো চচৰ বটলটোতো অকণমান ডিজাইন কৰি দিছোঁ। এইফালে মোৰ ল'ৰাই বজোৱা এটা ঢোল ৰাখিছোঁ, এটা টকা, এটা কুকুৰ। এইটো এডাল ষ্টেণ্ড, লেমৰ ষ্টেণ্ড হয়। আগতে লেম জ্বলোৱা হৈছিলে, মোৰ যৌতুকত দিয়া হয়। এইফালে এটা চোফা ৰাখিছোঁ। এইটো কেনেকুৱা লাগিছে ড্ৰয়িং ৰুমটো ক'বচোন আপোনালোকে। ইফালে এনেকৈ, তাৰপাছত এজোপা ফুল হয়, মই ভিতৰতে এনেকৈ ৰাখি দিছোঁ। এইফালে এটা শ্ব'কেছ ৰাখিছোঁ। শ্ব'কেছটোৰ ওপৰত এখন শৰাই আছে, এইখন। তাৰপাছত এইফালে এডাল ষ্টেণ্ড আছে ফুলৰ, সেই ষ্টেণ্ডডাল ময়ে বনোৱা হয়। এখন বেলনা, তাত এনেকৈ ৰছী পকাই পকাই এনেকৈ ইয়াত পুতলা এটা ৰাখিছোঁ। এটা বাতি, ভগা বাতি আছিলে, সেই বাতিটো মই এনেকৈ ইয়াতে ৰাখি পেলাই মানি প্লেণ্ট এডাল দি দিলোঁ। কেনেকুৱা হৈছে? ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, আপোনালোকে জনাবচোন। মোৰ কিন্তু ভাল লাগে এনেকৈ সজাই বনাই, নিজে বনোৱা বস্তুৱেদি ঘৰখন সজাই মই বৰ ভাল পাওঁ। এইটো এটা মই বনোৱা। এইটো আজিলৈ সকলোকে ধন্যবাদ জনালোঁ।